মোৰ ফাৰ্মলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ ভিডিঅ'টো হ'ব মোৰ এই মুৰ্গীকেইটাৰ ওপৰত। এই মুৰ্গীকেইটা মই বিক্ৰী কৰিব লাগে। এতিয়া আগতে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে গম পাইছে 31st আৰু উৰুকাৰ কাৰণে দিছিলোঁ। এতিয়া কথাটো হ'ল উৰুকাটো আহিলে, এতিয়া উৰুকাৰ কাৰণে মুৰ্গীকেইটা বেচিব লাগে, কিন্তু ভিডিঅ'টো দেৰি হ'ল অলপ। সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'টো দিয়াত দেৰি হ'ল। যি নহওক, যদি নলবাৰী জিলাৰ কোনোবা ডাঙৰ বেপাৰী আছে মোৰ এই মালকেইটা ল'ব পাৰে, পাইকাৰী দৰত দিম। গোটেইখিনি যদি একলগত লৈ অলপ কম বেচ কৰি মিলামিচি কৰি দি দিব পাৰিম। যিহেতু উৰুকা আহিলে পইচাও লাগে মোক, মালকেইটা উৰুকাৰ কাৰণে ৰেডি কৰিছিলোঁ। এতিয়া যোগাযোগ কৰিব পাৰে মোক। 31 ডিচেম্বৰতো মই প্ৰায় 50 কেজিমান বিক্ৰী কৰিলোঁহে, আৰু এতিয়া মানে 1 কুইণ্টেল 60-70 কেজিমান হ'ব মাল। এইখিনি যদি একলগত ল'ব পাৰিব কোনোবাই, আৰু যদি ৰিটেইল মানে 10 পিচ 5 পিচ 10 পিচ কাৰোবাক লাগে তথাপিতো ল'ব পাৰিব, মোক যোগাযোগ কৰি পাই যাব। যদি কাৰোবাক দুটা চাৰিটাও লাগে তথাপিতো দি দিম মই, উৰুকাৰ কাৰণে দি দিম। যদি কাৰোবাক 2টা 4টা বা 5টা লাগে তথাপিতো দি দিম। যিহেতু ভোগালী বিহুৰ কাৰণে ৰেডি কৰা গৈছিল, সেইকাৰণে মই এতিয়া বিক্ৰী কৰিব লাগে। ভিডিঅ'টো বনোৱাত ভাল নহ'ল, ৰাতি বনালোঁ না ভিডিঅ'টো, মানে অলপ অসুবিধা হ'ল। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব।